যেটো কোশ্চেন পেপাৰ আছিলে লাষ্ট ইয়াৰ তো সেই কোশ্চেন পেপাৰটো সলিউশন সলভ কৰিম আমি তো আমি ভিডিওটো স্টাৰ্ট কৰো তো ইয়াৰ আগতে আমি কেইটামান কন্টেন্ট চাই লম যে যিকিটা আমি আলোচনা কৰিম আমাৰ এইখন চেনেলত তো ফাৰ্স্ট কন্টেন্ট কেইটা চাবলৈ হলে সো আমি ফাৰ্স্ট সলভ পেপাৰস যেটো আছিল 2020 যেটো পেপাৰ হৈ গৈছিল হেতু সলভ কৰিম 2021 ৰ টু সলভ কৰিম আমি 2021 ৰ যেটো পেপাৰ হ'ব সেইখিনিও আমি সলভ কৰিম আমাৰ এইখন চেনেলতে তাৰ পিছত 19 ৰ পেপাৰটো আমি সলভ কৰিম 18 ৰ পেপাৰ তাৰ পিছত 2017 ৰ পেপাৰটো আমি সলভ কৰিম তো তাৰ পিছত আছে মেন্টাল এবিলিটি তাৰ পিছত মেন্টাল এবিলিটিৰ পিছত আমি চাব পাৰিম মেন্টাল এবিলিটি ওকে মেন্টাল এবিলিটিৰ পিছত আমি এৰিথমেটিকক চাম এৰিথমেটিক মেন্টাল এবিলিটিৰ আমাৰ 10টা টাইপৰ কোশ্চেন আহে তো 10টা টাইপৰ কোশ্চেন আমি গোটেই কেইটা চাম মেন্টাল এবিলিটিৰ যিমান কেইটা কোশ্চেন হ'ব সকলো কেইটা আমি চাব লাগিব তাৰ পিছত আমাৰ আছে এৰিথমেটিক টেষ্ট যেটো আমি ম্যাথছ বুলি কম তো এই ম্যাথছৰ কেইটামান কোশ্চেন আহে বহুত ইম্পৰ্টেন্ট কোশ্চেন হয় তো ম্যাথছৰ কেইটা অলপমান টান হয় তো ইয়াৰ কাৰণে আমি ভালকে এটাকে চাই যাম তো ম্যাথছৰ কোশ্চেন আমি চাম 10টা যিকেইটা 10টা টপিক আছে নাম্বাৰ সিস্টেম যেটো নিউমেৰিক সিস্টেম তাৰপিছত ফান্ডামেন্টাল অপাৰেশন এন্ড হোল নাম্বাৰস ফান্ডামেন্টাল অপাৰেশনস ফ্ৰেকশনস এইবিলাক এলসিএম এইচসিএম লসাগু গসাগু সেইবিলাকৰ বিষয়ে আমি সম্পূৰ্ণৰূপে এটাকে আলোচনা কৰিম তো তাৰ পিছত আকৌ আছে আমাৰ ল্যাঙ্গুৱেজ টেষ্টৰ কাৰণে আছে তাৰপিছত টোটাল যেটো ম্যাথছৰ টপিক হ'ব সেই টপিক কেইটা হৈছে 19টা টপিক আমি ম্যাথছৰে পাম আৰু ইফালে ল্যাঙ্গুৱেজত আমি assamese চাম ইয়াতে ইংলিশ বুলি দিয়া আছে তো ইংলিশটো আমি নাচাও তো assamese চাম যেটো আমি অসমীয়া তো অসমৰ যিবিলাক হয় সেইবিলাকে আমি অসমীয়া কেইটা চাম তো ইংলিশ কেইটা আমি চাম তো ইংলিশত কেনেকৈ ধৰণৰ কোশ্চেন কৰিব লাগে এইখিনিও চাম যিসকল ইংলিশ মিডিয়ামৰ ষ্টুডেন্ট আছে সেইসকলৰ যাতে ইজি হয় তো তাৰ কাৰণে সিনোনিমস এন্টোনিমস ওয়ার্ড মিনিং আৰু কম্প্ৰিহেনশনস তো এনেকুৱা ধৰণৰ কোশ্চেন হ'ব দুটা টপিকে আছে মাত্ৰ তো আমি সেইকেইটা গোটেইখিনি চাম তো একচুয়ালি যেটো আমি কোশ্চেন পেপাৰ হয় তো সেই কোশ্চেন পেপাৰটো কেনেকুৱা ধৰণৰ হয় সেইখিনিও আমি চাব লাগিব যে আমাৰ মাৰ্কসটো কেনেকুৱা ধৰণৰ ডিস্ট্ৰিবিউট থাকে সেইখিনি আমি চাই যাম তো এইখিনি মাৰ্কস ডিস্ট্ৰিবিউশনত ক'বলৈ গ'লে টোটাল 100টা কোশ্চেন থাকে টোটাল কোশ্চেন হ'ব 100টা তাৰ পিছত ইয়াৰে টোটাল মাৰ্কস হয় 100টা আৰু ইয়াৰে বাবে 80টা নম্বৰ কোশ্চেনে হ'ব তো মেন্টাল এবিলিটিৰ 40টা কোশ্চেন থাকে তাৰ পিছত এৰিথমেটিকৰ 20টা কোশ্চেন থাকিব আৰু এবিলিটি টেষ্ট ল্যাঙ্গুৱেজ এবিলিটি টেষ্টটো তাৰ কাৰণে 20টা কোশ্চেন থাকিব যেটো 25 মাৰ্কস তাৰ পিছত 25 মাৰ্কস আৰু 50 মাৰ্কস এনেকুৱা ধৰণৰ ডিস্ট্ৰিবিউশন থাকিব টোটাল মাৰ্কস থাকে 100 তো 100 এৰ ভিতৰত তোমাৰ এপ্ৰক্সিমেটলি 10% তোমাৰ 100% এ যদি কৰিব পাৰা বা হেনেকৈ যদি কৰিব পাৰো আমি তাৰ কাৰণে তৈয়াৰী কৰিব লাগিব এতিয়াৰ পৰাই তো 2023 যেটো আমাৰ এক্সাম হ'ব সেই এক্সামৰ কাৰণে আমি প্ৰিপাৰেচন কৰিম তো ভিডিওটো তোমালোকে যদি ভাল লাগে তেনেহলে সাবস্ক্ৰাইব কৰিবা বা তোমালোকে যদি নবোদয় এক্সাম দিব খুজি আছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব ৰাখি দিবা সাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো প্ৰেছ কৰিবা যাতে তোমালোকৰ এই নটিফিকেশন বিলাক সোনকালে পাই থাকা আৰু সকলোবোৰ বস্তু তোমালোকক এটাকে দেখুৱাই দিয়া হ'ব তো আমি কোশ্চেন আনসাৰ লৈ যাও তো কেনেকৈ আমি সলভ কৰিব পাৰো সেইখিনি চাব লাগিব ন তো এইখিনিতে চোৱা যেটো নবোদয় এন্ট্ৰেন্স এক্সাম 6 ক্লাস 6 ৰ বাবে হৈ আছে তো ইয়াৰে আমাৰ সলভ পেপাৰ 2020 এই যেটো আমাৰ আছিল 20 যেটো পেপাৰ হৈ গৈছিল সেই পেপাৰটোক আমি সলভ কৰিম এতিয়া তো ইয়াৰে ফাৰ্স্ট কোশ্চেনটো আমাক কি দিয়া আছে এইখিনি চাই লও আমি তো ফাৰ্স্ট কোশ্চেনটো আমাৰ মেন্টাল এবিলিটি দিয়া আছে যে পাৰ্ট 1 বুলি কোৱা হৈছে তো ইয়াৰে সো আমাৰ কোশ্চেনটো কেনেকুৱা ধৰণৰ দিয়া আছে কোশ্চেনটো আগতে অলপমান পঢ়ি লও হয়নে তো কেনেকুৱা ধৰণৰ কোশ্চেন দিয়া আছে চাও আগতে তো ইন question number 1 to 4 figure A B C আৰু D have been given in each question তো ইয়াৰে চাৰিটা অপচন দিয়া আছে আমাক তো চাৰিটা অপচনৰ পৰা okay one of these four figures three figures are similar তো ইয়াৰে তিনিটা ফিগাৰ similar figure আছে আৰু okay in some way okay যিকোনো এটা ওয়েৰে similar আছে okay and one figure is different আৰু এটা figure different could select the figure which is different and darken the circle of the in the university okay তো ইয়াৰে আমাৰ চাৰিটা কোশ্চেন দিয়া আছে তাৰে তিনিটা সিমিলাৰ আছে যিকোনো এটা ওয়েট প্ৰকাৰে সিমিলাৰ থাকিব তাৰে যেটো অড আছে আমাৰ যেটো সিমিলাৰ নাই এই তিনিটা লগত মিল নাই সেই মিল নথকাটো উলিয়াব লাগে তো আমি কেনেকৈ উলিয়াব পাৰো চোৱা ফাৰ্স্ট কোশ্চেনটো আমাক কেনেকৈ দিয়া আছে ওকে তো ফাৰ্স্ট কোশ্চেনটো আমাক ওকে এটো দিয়া আছে KIT বুলি দিয়া আছে ন তো KIT তাৰ পিছত কি দিয়া আছে TIK তাৰ পিছত ITK ওকে তাৰ পিছত IKC
তো IKC দিয়া আছে ইয়াতে এইখিনিতে এইটোৰ পৰা তুমি কি গম পোৱা চোৱা ইয়াতে আমাক এলফাবেটৰ পৰা KIT দিয়া আছে তাৰ পিছত ইয়াতে চোৱা KIT মানে তিনিটা K পাবা I পাবা আকৌ T এইটো দিয়া আছে হয় ন তিনিটাতে KIT দিয়া আছে কেৱল এই D নম্বৰটো কি দিয়া আছে KIC বুলি দিয়া আছে হয়নে তো KIC বুলি দিয়া আছে D নম্বৰত তো এইটো আমাৰ কারেক্ট आंसर হ'ব D টো কারেক্ট आंसर হৈ গল তো নেক্সট ওয়ার্ড যেটো দিয়া আছে 2 নম্বৰত হেতু চাও আমি তো 2 নম্বৰত কি কোশ্চেন দিয়া আছে ওকে ট্রায়াঙ্গল দিয়া আছে এটা বক্সৰ ভিতৰত তো তাৰে ভিতৰত চোৱা আমাৰ এটাকে পয়েন্ট আমি নোটিস কৰি যাম এনেকে আমাৰ ট্রায়াঙ্গলটো দিয়া আছে তাৰ পিছত ইয়াতে অলপমান এটা সৰুকে এটা স্কয়াৰ দিয়া আছে হয়নে তো সৰুকে এটা স্কয়াৰ দিয়া আছে তাৰ পিছত ইটুত ট্রায়াঙ্গল এটা দিয়া আছে তাৰ পিছত এনেকে সৰু এটা কার্ভ দিয়া আছে আকৌ নেক্সট ওয়ার্ড যেটো চিত্ৰ দিয়া আছে ট্রায়াঙ্গল দিয়া আছে তাৰ পিছত আকৌ এটা স্কয়াৰ দিয়া আছে মানে বৰ্গ এটা দিয়া আছে সৰুকে আৰু ইয়াতেও এটা বৰ্গ দিয়া আছে সৰুকে বৰ্গ এটা দিয়া আছে কিন্তু এইটো চোৱা আমাক বৰ্গ দিয়া নাই তো আমাৰ आंसर কারেক্ট आंसर তো কোনটো হৈ যাব তো যেহেতু আমাক এইটো বৰ্গ দিয়া নাই সো আমি কারেক্ট आंसर বুলি কলে কাক ক'ব পাৰো তো কারেক্ট आंसर বুলি কলে আমাক ওকে B number to আমাৰ correct answer হৈ যাব তো B number that will be our correct answer হয় না কাৰণ ইয়াতে আমাৰ সার্কেল এনেকে অলপমান হৰো কার্ভ দিয়া আছে মানে এঙ্গেলটো বুজোৱাৰ কাৰণে এটো দিয়া আছে মানে 90 ডিগ্ৰী এঙ্গেলটো দিয়া নাই তো হেনেকে আমি ক'ব পাৰো যে ইয়াতে আমাৰ এনেকে দিলে আমি 90 ডিগ্ৰী এঙ্গেল বুলি ক'ব পাৰো কিন্তু ইয়াতে আমাৰ 90 ডিগ্ৰী এঙ্গেল দিয়া নাই তো এইটো ক'ব পাৰো আমি তো তাৰ পিছত 3 নম্বৰ কোশ্চেনটো কি দিয়া আছে চাই লও তো 3 নম্বৰ কোশ্চেনত ইকিটা কোশ্চেন যদি আমি চাও তো ইয়াৰ ভিতৰত চোৱাচোন কোনটো অলপমান ডিফাৰেন্ট আছে তো ইয়াতে মাজত সার্কেল দি কেনে অলপমান কার সাইন দিয়া আছে তাৰ পিছত ইটো মাজত সার্কেল দি কেনে কার সাইন দিয়া আছে ইটো মাজত সার্কেল দি কার সাইন কিন্তু এই লাষ্টত যেটো দিয়া আছে ডি নম্বৰত ডি নম্বৰটো কি দিয়া আছে চোৱা ডি নম্বৰটো কি দিয়া আছে আমাক অলপ ভালকৈ চোৱাচোন ডি নম্বৰটো বাহিৰত সার্কেল দিছে কিন্তু ভিতৰৰ ফালে কার সাইনটো দিয়া আছে তো হেনেকে এইটো আমাৰ এই তিনিটা দিয়া নাই তো আমাৰ কারেক্ট आंसरটো কোনটো হৈ গল ডি ডি টো কারেক্ট आंसर হ'ব তাৰ পিছত চিত্ৰটোত এইটোতে চোৱা তো ফার্স্টত এ নম্বৰত মাজত যেটো আমাৰ বৰ্গটো দিয়া আছে বৰ্গৰ যেটো ডায়াগোনাল যে আছে কৰ্ণ বা এইটো কিবা কয় ডায়াগোনালছৰ মাজত কাটি দিছে হয় না তো এখাতে মাজত কাটি দিছে তাৰ পিছৰ চিত্ৰটো চাম আমি ইয়াতে এই যে এটাত কাটি দিছে সাইড এটাত কাটি দিছে বাহু এটাত কাটি দিলে তাৰ পিছত আকৌ দ্বিতীয়টোত বাহুত কাটি দিছে হয় না এটোত বাহুত কাটিলে তাৰ পিছত এটোতো বাহুত কাটিছে আকৌ এটোতো বাহুত কাটিছে কিন্তু এই নম্বৰটোত বাহুত কাটা নাই মাজতটোত কাটি দিছে ডায়াগোনালছটোত কাটি দিলে তো ইয়াতে যেহেতু ডায়াগোনালছটোত কাটি দিছে মাজত কাটি দিলে সো আমি এটো কি ক'ব পাৰো তো আমাৰ কারেক্ট आंसर এটো হ'ব A number that will be our correct answer okay so A will be the correct answer for this question okay তো আশা কৰিছো তোমালোকে কোশ্চেন কেটা বুজি পাইছা চাৰিটা কোশ্চেন আলোচনা কৰা হল তো ইয়াৰ মাজত আমি आंसर কেনেকৈ পালো তো ফাৰ্স্টৰ A এৰ D B D okay 3D আৰু 2B আৰু 4A তো এনেকুৱা ধৰণৰ आंसर কেটা পালো আমি তো নেক্সট আমি চাম পিছৰ কোশ্চেন কেটা ওকে নেক্সট আমাৰ পিছৰ কোশ্চেন কেটা কি দিয়া আছে কেটা চাই ললো 2 নম্বৰ পাৰ্ট 2 কি কোশ্চেন দিয়া আছে সো পার্ট 2 আমাক এনে ধৰণৰ কোশ্চেন দিয়া আছে যে ফিগার 1 okay 5 to 8 a question figure is given in the left side and 4 answers figure marked A B C D are given তো চাইটা অপশন দিয়া আছে আৰু কি হৈছে select the answer figure is exactly the same with the question figure মানে এই কোশ্চেন যেটো ফিগার দিয়া আছে এই কোশ্চেন ফিগাৰৰ লগত কোনটো আমাৰ মিল আছে এই মিল থকাটো উলিয়াব লাগে তো কোনটো মিল আছে এটো উলিয়াম আমি তো চোৱা ফাৰ্স্টৰ যেটো দিয়া আছে এইটোত আমাক কেনেকুৱা দিয়া আছে সো ফুললি আমাক কিমানটা ট্রায়াঙ্গল দিয়া আছে ইয়াতে আমাৰ ফাৰ্স্টৰ যেটো আমাৰ ফিগাৰ দিয়া আছে হেতুকে চাম আমি তো ইয়াতে আমাৰ ফাৰ্স্টত কেটা এস দিয়া আছে ফাৰ্স্টৰ যেটো আমাৰ চিত্ৰ দিয়া আছে এটোতে সাইড কেটা দিয়া হল এনেকে ওকে এনেকে সাইড দিয়া আছে পাঁচটা তো পাঁচটা সাইড দিয়া আছে গোটে কেটা পাঁচটা আছে না ওকে চোৱা তো গোটে কেটাতে পাঁচটা দিয়া আছে তো এই কোশ্চেনটোত আমি একচুয়ালি কৰিম কি অপশন এলিমিনেশন মেথডৰে আমি কৰিব পাৰিম তো অপশন যেটো এলিমিনেশন মেথড হেতু ইউজ কৰিম আমি এইটো কেনেকৈ কৰিব পাৰো আমি হেতু যে আমাৰ এই চিত্ৰৰ লগত কোনটো মিল নাই হেতু আমি কাটি উলিয়াই দিম সো ফাৰ্স্টত সি নম্বৰটো চোৱা এইটো ডাইৰেক্ট দেখা যায় আছে যে এইটো মিল নহব তো এইটো কেনসেল হৈ গল তাৰ পিছত তো যদি চাব যাও তো এইটোতো মিল নাই কাৰণ এইখিনি যে এই দাইটো দিছে তাৰ পিছত এনেকৈ এটা দিব লাগিছিল যেটো দিয়া হোৱা নাই তো এইটো কেনসেল হৈ গল তো এইটো কেনসেল হৈ গল তো আৰু নেক্সটত যেটো দিয়া আছে
এইটোত ওকে এইটো চোৱা ভিতৰত ষ্টাৰ বনোৱা আছে কিন্তু আমাৰ ফিগাৰটোত তো ষ্টাৰ বনোৱা নাই হয়নে তো ফিগাৰটোত যেহেতু ষ্টাৰ বনোৱা নাই তো আমাৰ এইটো আনকাৰেক্ট হৈ গ'ল তো কাৰেক্ট আনসাৰ কি বাছি থাকিল বি নম্বৰটো তো বি উইল বি আৱাৰ কাৰেক্ট আনসাৰ তো অপশন এলিমিনেশন মেথডেৰে আমি কৰিব পাৰিম তো অপশন কেইটা বাদ দি এনেকৈ কৰিব পাৰিম আমি তো নেক্সটৰ যেটো চিত্ৰ দিয়া আছে হেতু চিত্ৰটো চাও আমি ফিগাৰ 6 নম্বৰ কোশ্চেনৰ ওকে ফিগাৰটো দিয়া আছে ভিতৰত চোৱা তিনিটা দিয়া আছে আমাক ডাক কৰা এটা সাৰ্কল দিয়া আছে তাৰ পিছত তিনিটা ডাক কৰি দিয়া আছে সো তিনিটা গোটেই কেইটাতে তিনিটাকে ডাক কৰি দিয়া আছে হয়নে তো এনেকৈ গোটেই কেইটাতে তিনিটা ডাক কৰি দিয়া আছে কিন্তু মিল থাকা কোনটো আছে হেতু উলিয়াব লাগিব তো মিল থাকা কেনেকৈ উলিয়াব পাৰিম চোৱা এফালে আমাক সৰু এটা ডাক দিয়া আছে এনেকৈ এটা সৰু ডাক দিয়া আছে তাৰ পিছত আকৌ এনেকৈ দিয়া আছে তো এইটোৰ সহায়ত আমি উলিয়াব পাৰিম তো এইটোতো এনেকৈ দিয়া নাই ফাৰ্ষ্টৰ এ নম্বৰটো কেনসেল হৈ যাব ডাইৰেক্টলি চাব পাৰো আমি তাৰ পিছত চোৱা সি নম্বৰটো কেনসেল হৈ গ'ল ডি নম্বৰটো কেনসেল হৈ যাব তো এনসাৰটো কোনটো হ'ল বি তো বি উইল বি আৱাৰ কাৰেক্ট এনসাৰ তো ওপৰটোৰ এনসাৰটো কোনটো পালো আমি বি তলৰটোৰ এনসাৰ কোনটো পালো আমি বি তো অপশন এলিমিনেশন মেথডৰ সহায়ত আমি এইটো কৰিব পাৰো তো ইজিলি কৰিব পাৰি তাৰপিছত 7 নম্বৰ কোশ্চেনৰ কাৰণে চোৱা 7 নম্বৰ কোশ্চেনত কেনেকৈ দিয়া আছে সো 7 নম্বৰ কোশ্চেনৰ ফিগাৰ 1ত কেনেকৈ দিয়া আছে যে ওপৰত দুটা ফুট দিয়া আছে তাৰ পিছত ভিতৰৰ ইফালে ওপৰত দুটাকে এনেকৈ ফুট দিয়া আছে আকৌ তলত দুটাকে দাঁড়ি দিয়া আছে হেনেকৈ আমাৰ কোনটো চিত্ৰ দিয়া আছে ফাৰ্ষ্টটো দুয়েন দিয়া নাই সেকেন্ডটো ওকে সেকেন্ডটো ক'ব নোৱাৰি তো সেকেন্ডটো এইটো দিয়া নাই তো এইটো তলত দিয়া আছে ওপৰতটো দিয়া নাই ওকে তলত এনেকৈ ডাইৰেক্ট দিয়া আছে তো এইটো নহব তো ইয়াৰে কাৰেক্ট আনসাৰ কোনটো পালো আমি বি তো বি উইল বি দা কাৰেক্ট আনসাৰ তো ইটোৰ আনসাৰ আমি কোনটো পালো বি নম্বৰটো তাৰ পিছত 8 নম্বৰ কোশ্চেনটো চাও আমি 8 নম্বৰত চোৱা গোটেই কেইটা যেটো আমাৰ প্লাস দিয়া আছে গোটেই কেইটাৰ আগত কি এনেকৈ দিয়া আছে এনেকৈ কাৰ সাইন দিয়া আছে চোৱা গোটেই কেইটা আগতে কাৰ সাইন এনেকৈ দিয়া আছে তো কাৰ সাইন এটোটো দিয়া নাই কাৰণ ইফালে চোৱা আৰু এটোৰ ইফালে অলপমান হেৰি হৈ গ'ল ৰবা ওকে এটোটো এইখিনিত চোৱা তাৰ পিছত এটোটো দুটাতে এনেকৈ দিয়া আছে উল্টা সাইড কৰি কাৰ সাইন দিয়া আছে মানে এনেকৈ দিয়া হ'ল তো এটোটো নহব তো ইয়াৰে বাছি থাকিল কোনটো সি নম্বৰটো সি উইল বি দা কাৰেক্ট আনসাৰ তো আমি কেনেকৈ আনসাৰটো পালো বি 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 আৰু সি এইকেইটা আমি আনসাৰ পালো তো আশা কৰিছো কোশ্চেন কেইটা বুজি পাইছা তোমালোকে তো নেক্সট কোশ্চেনটো চাও আমি হয়নে ওকে তো নেক্সটত কি দিয়া আছে অলপমান ওকে নেক্সটত কোনটো দিয়া থাকিল ওকে তো ওকে পাৰ্ট 3 কেনেকুৱা ধৰণৰ কোশ্চেন দিয়া আছে আমি হেকিটা চাম তো পাৰ্ট 3 চোৱা এ বি সি ফিগাৰটো দিয়া আছে ইয়াৰ লগতো আমাক কি কৰিব দিছে ফিগাৰ এই ফাৰ্ষ্টত যেটো 9 নম্বৰ কোশ্চেনত দিয়া আছে ফাৰ্ষ্ট ফিগাৰ তো সেই ফিগাৰ মতে আমাক কোনটো লগত মিল থাকিব হেতু উলিয়াব লাগে তো চোৱা কোনটো লগত মিল আছে হেতু উলিয়াম আমি তো 9 নম্বৰটো এটো মানে এই খালি প্লেসটোত আমি এই ফালৰ যিকিটা পিকচাৰ আছে এই পিকচাৰ কেইটা যদি ডাইৰেক্টলি ইয়াৰ পৰা উঠাই কিনে ইয়াতে বহাই দিও তো এই যদি মিলি যায় হেতু আমাৰ কাৰেক্ট আনসাৰ হ'ব তো হেনেকে আমি আগৰ যিকিটা পিকচাৰ আছে এনেকে পিকচাৰ কেইটা আছে হেকিটা আমি চাব লাগিব তাৰ পিছতহে আমি কৰিব পাৰিম তো এইটোৰ কাৰণে আমি অপচন এলিমিনেশন ইউজ কৰিব পাৰিম তো চোৱা অপচন এলিমিনেশনটো কেনেকে কৰিব পাৰি আমি চোৱা এনে ইয়াতে ফাৰ্ষ্টৰ যেটো ফিগাৰ দিয়া আছে ইয়াৰ মাজত কোনো এনেকে দাঁড়ি দিয়া নাই হয়নে তো এনেকে দাঁড়ি দিয়া নাই তো যেটো এনেকে ডাক কৰি দিয়া নাই তো আমি কি কৰিম এইটোটো কেনসেল হৈ যাব ফাৰ্ষ্টতে কথা তাৰ পিছত আকৌ চোৱা ওকে এই পিকচাৰটো যদি ডাইৰেক্টলি বহাই দিও আমি ইয়াতে তো ডাইৰেক্টলি এইটো পিকচাৰ যদি বহাই দিও আমি সি নম্বৰটো বহালে কেনেকৈ হ'ব সি নম্বৰটো এনেকৈ হৈ যাব ন তো এনেকৈ হৈ যাব এনেকৈ হৈ গলে এনেকৈ হৈ গলে মানে এইখিনি ডাক হৈ গল তো এইখিনি আৰু এইখিনি ডাক হৈ যাব তো ডাক হৈ গলে তো নিমিলে ন তো এনেকৈতো নিমিলিব তো দিয়াৰ ফৰ এইটো আমাৰ নহব সি নম্বৰটো কেনসেল হৈ গল ওকে সি নম্বৰটো কেনসেল হৈ গল সি নম্বৰ কেনসেল হৈ গল তাৰ পিছত আকৌ যদি বি নম্বৰটো আমি ডাইৰেক্ট বহাই দিও তো ডাইৰেক্ট হলে এনেকৈ এইখিনিতে কালাৰ হৈ যাব তো বি টো কেনসেল হ'ব তো বাছি থাকিল কোনটো এ নম্বৰটো বাছি থাকিল তো এ নম্বৰটো ডাইৰেক্টলি ইয়াতে বহাই দিয়া হৈ যাব তো এ নম্বৰটো বহালে এনেকৈ হৈ যাব ইয়াতে তাৰ পিছত আকৌ এইটো এনেকৈ আহি যাব তো ইয়াতে ডাক হৈ গল তো ইয়াতে ডাক সাইন হৈ যাব তো এ নম্বৰ উইল বি দা কাৰেক্ট আনসাৰ এইটো কাৰণে তো এ নম্বৰটো এইটো কাৰণে কাৰেক্ট আনসাৰ হৈ গল তাৰ পিছত ফিগাৰ 10 নম্বৰৰ কাৰণে কোশ্চেন কেনেকৈ হইব 10 নম্বৰৰ কাৰণে কোশ্চেন ফিগাৰটো এনেকৈ দিয়া আছে আৰু আনসাৰ ফিগাৰ বিলাক চাব লাগে তো কোশ্চেন ফিগাৰত চোৱা গোটেই কেইটা যেটো সিম্বল দিয়া আছে গোটেই কেইটা বাহিৰৰ পিনে দিয়া আছে অলপমান জুম কৰি দিও ৰবা এক সেকেন্ড হা ওকে এতিয়া দেখা পাই আছো ন ভালকে
তো এতিয়া চোৱা আমাৰ এই কুৱেশ্যন ফিগাৰত এনেকৈ দিয়া আছে যিটো কাৰ চাইনটো বাহিৰৰ ফালে দিয়া আছে গোটেইকেইটাৰে তো ইফালেও আমি চাব লাগিব গোটেইকেইটাৰে কাৰ চাইন বাহিৰৰ ফালে দিয়া আছে নেকি তো এইখিনিতে ভিতৰৰ ফালে দিয়া হ'ল তো এইটো কেনসেল হৈ গ'ল তাৰপিছত এইটো ভিতৰৰ ফালে দিয়া আছে এইটো আছে ভিতৰৰ ফালে এইটো ভিতৰৰ ফালে কিন্তু এইটো বাহিৰৰ ফালে আছে এইটো কেনসেল হৈ গ'ল তো এইখিনিতে এইটো ভিতৰৰ ফালে দিয়া আছে এইটো কেনসেল হৈ গ'ল তো বাছি থাকিল কোনটো বি তেনেহ'লে বিটো আমাৰ কাৰেক্ট এনসাৰ হ'ব তো চোৱা নেক্সট কুৱেশ্যনটো চাওঁ আমি ওকে নেক্সট 11 নম্বৰত কেনেকৈ দিয়া আছে তো 11 নম্বৰত দিয়া আছে আমাক এনেকৈ দিয়া আছে ন বাহিৰৰ ফালে তাৰপিছত ভিতৰৰ ফালে 4টা ফুট দিয়া আছে তো ইয়াতে কোনটো মিলি যায় চোৱা তো আৰু লাষ্ট ইয়াতে আমাৰ 90 ডিগ্ৰী এংগল বনোৱাই দিয়া আছে এনেকৈ তাৰপিছত আকৌ এনেকৈ হ'ব লাগিব তাৰপিছত ফুটটো ভিতৰৰ ফালে হ'ব লাগে ন ফুটটো ভিতৰৰ ফালে হ'ব এনেকৈ তাৰপিছত বাহিৰৰ ফালে এনেকৈ হ'ব লাগে তো এইটো চিত্ৰ ক'ত থাকে সেইটো উলিয়ালে হৈ যাব তো এই নম্বৰটোতো নহ'ব কাৰণ এইটো ভিতৰৰ ফালে হৈছে তাৰপিছত এইটোতো নহ'ব ভিতৰৰ ফালে হ'ল এইটো বাহিৰৰ ফালে আছে এইটো বাহিৰৰ ফালে আছে এই দুটাৰ মাজত এটা হ'ব লাগে চোৱা কোনটো হয় তো এইটোৰ ভিতৰৰ ফালে এংগলটো বনাই দিছে হয়নে তো এইটো নহ'ব তো এইটো আকৌ বাহিৰৰ ফালে এংগলটো বনোৱা আছে সো ডি নম্বৰ উইল বি দা কাৰেক্ট আনসাৰ তো ডি পালা এইটো তাৰপিছত 12 নম্বৰ ফিগাৰটো চোৱা তো এনেকৈ যদি আমি ফিগাৰটো বনাব যাওঁ তো ফাৰ্ষ্টত চোৱা এনেকৈ আমাৰ ফিগাৰটো বনাব পাৰি আমি হয়নে একচুৱেলি অলপমান ডাঙৰ হ'ব লাগিছিল এনেকৈ হয়নে তো এনেকৈ ফিগাৰটো হ'ব লাগে তাৰপিছত ওকে আৰু এইফালে এনেকৈ ডাৰ্ক এইটো সাইড ডাৰ্ক হ'ব ওকে মাজৰখিনি অলপমান হেৰি হৈ গ'ল ওকে এক সেকেন্ড ৰ'বা এনেকৈ ফিগাৰটো হ'ব লাগে আৰু এইফালে ডাৰ্ক ওকে ফুলি ডাৰ্ক হ'ব এইখিনি তেনেকুৱা ফিগাৰটো কোনটো আছে ফাৰ্ষ্টটোতো নহয় দ্বিতীয়টো নহ'ব এইটোতো নহ'বই তো এইটো বাছি থাকিল ন তো এইটো ইজি আছিল ডাইৰেক্টলি আমি চাব পাৰি তো এইটো অলপমান ইজি আছিলে তো এনেকৈ আমি কৰিব পাৰি তো নেক্সট কুৱেশ্যনটো চাওঁ আমি পাৰ্ট 4ত কেনেকৈ দিয়া আছে পাৰ্ট 4ত দিয়া আছে চোৱা যে আমাৰ ফাৰ্ষ্টৰ চিত্ৰটোৰ লগত দ্বিতীয় চিত্ৰটো আৰু তৃতীয় চিত্ৰটো যেনেকৈ দিয়া আছে চতুৰ্থ চিত্ৰটো কেনেকুৱা আহিব সেইটো আমাক উলিয়াব লাগে চোৱা আমি কেনেকৈ উলিয়াব পাৰিম এইটো তো এইটো অলপমান তুমি যদি ধ্যান দিয়া চোৱা এইখিনিতে আমাৰ জেডটো যিটো দিয়া আছিলে এনেকৈ যাই কিনে লাষ্টত এইখিনিতে কাৰ চাইনটো আহিল তাৰপিছত আকৌ এইটো অলপমান ঘূৰি গ'ল এনেকৈ আহি গৈছে তাৰপিছত আকৌ এইটো যদি মই এনেকৈ ঘুমাই দিওঁ মানে এনেকৈ ওকে এনেকৈ দিওঁ তাৰপিছত এনেকৈ আহি এনেকৈ দিব পাৰি ন তো এইটো আহিব এইটোত তো এইটো নেক্সট চিত্ৰটো কেনেকুৱা হ'ব নেক্সট চিত্ৰটো তোমাৰ এনেকুৱা হ'ব যেটো কাৰ সাইনটো এনেকৈ থাকিব হয়নে তো এনেকৈ কাৰ সাইনটো মানে এই কাৰ সাইনটো এনেকৈ ঘূৰি আছে ক্লকৱাইজত ঘূৰি আছে বুলি ক'ব পাৰি আমি তো চিত্ৰটো যেনেকৈ ঘূৰি আছে সেইটোৰ নিচিনাকৈ যদি আমি ঘূৰাই দিওঁ তো আমাৰ চিত্ৰটো আমি পাই যাম হয়নে তো চিত্ৰটো যিহেতু আমি পাই গ'লোঁ কেনেকৈ ফাৰ্ষ্টত এনেকৈ আহিব তাৰপিছত এনেকৈ আহি যাব তো এই চিত্ৰটো ক'ত আছে সেইটো উলিয়ালে হৈ যাব এইটোতো নহ'ব তাৰপিছত এইটো নহ'ব কাৰণ দুটা সাইডতে দিয়া আছে এইটোৰো দুটা সাইডতে দিয়া আছে এইটো নহ'বই তো এইটো আৰু এইটোৰ মাজত আমি তুলনা কৰিব পাৰি তো এইটোতো আমাক অলৰেডি দিয়া আছে তো এইটোৰ নিচিনাকৈ দিয়া আছে তো এইটোতো নহ'ব আমাৰ কাৰেক্ট আনসাৰটো এইটো হৈ যাব হয়নে পি উইল বি দা কাৰেক্ট আনসাৰ তো আশা কৰিছোঁ কুৱেশ্যনকেইটা তোমালোকে বুজি পাইছা তো 14 নম্বৰ কুৱেশ্যনটো চাওঁ আমি 14 নম্বৰ কুৱেশ্যনটো চোৱা ওকে 14 নম্বৰ কুৱেশ্যন আৰু কুৱেশ্যন ফিগাৰত যিটো দিয়া আছে সেইখিনি চালে হ'ল তো 14 নম্বৰত চোৱা আমাক কেনেকৈ দিয়া আছে তো ফাৰ্ষ্টৰ চিত্ৰটো আমি চাব লাগিব ফাৰ্ষ্টৰ চিত্ৰটো ট্ৰায়াঙ্গল ক'ত আছে এইখিনিত আছে তাৰপিছতটো এইটোত গ'ল তাৰপিছত এইটোত গ'ল নেক্সট ট্ৰায়াঙ্গলটো ক'ত আহিব এইখিনিতে আহিব লাগিব তো ট্ৰায়াঙ্গলটো এনেকৈ শেপত হৈ যাব তো এনেকৈ শেপত ক'ত আছে তো এনেকুৱা শেপত মানে এনেকৈ ট্ৰায়াঙ্গলটো আছিল ঘুমি গ'ল এইটো তাৰপিছত এইটো আহিল তাৰপিছতটো এনেকুৱা শেপত আহিব লাগিব হয়নে তো এই এটা চিত্ৰ তোমাক নোটিছ কৰিব লাগে কেৱল এইটোৰ কাৰণে এটা চিত্ৰ যদি নোটিছ কৰোঁ আমি এইখিনি পালোঁ ইয়াতে পালোঁ এটা তাৰপিছত এইখিনিতে পালোঁ এটা এইটো উল্টাকৈ দিয়া আছে সো এইটো কেনসেল হৈ গ'ল হয়নে তাৰপিছত চিত্ৰটো চোৱা তাৰপিছত কি দিয়া আছিল কাৰ সাইনটো দিয়া আছিল হয়নে তো কাৰ সাইনটো যদি দিয়া আছে তো কাৰ সাইনটো তাৰপিছত ক'ত গ'ল ছাগলটো ইয়াতে আহিল কাৰ সাইনটো ইফালে গৈছে নেক্সটত ইফালে আহি গ'ল হয়নে তো এইফালে আহি গ'ল যদি কাৰ সাইনটো নেক্সটত কোনফালে যাব ওপৰ ফালে যাব তেনেকৈ কাৰ সাইনটো ক'ত দিয়া আছে এইখিনিত দিয়া আছে এইটো দিয়া নাই তো এইটো কেনসেল হৈ গ'ল হয়নে তাৰপিছত এইটো আৰু এইটো এই দুটাৰ মাজত চোৱা সাৰ্কলটো আমাক ক'ত দিয়া আছে এইখিনি দিয়া আছে সাৰ্কলটো তো সাৰ্কলটো আমাৰ এইখিনি দিয়া হ'ল তাৰপিছত আকৌ ফাৰ্ষ্ট দ্বিতীয়টোত কাৰ সাইনৰ আগত সাৰ্কলটো দিয়া আছে তৃতীয়টোতো আমাক কাৰ সাইনৰ আগত সাৰ্কল দিয়া আছে দ্যাট মিন্স এইটোৰ
আগত আমাৰ সার্কেলটো এইটো সাইডত হ'ব লাগে তো এইটোটো সার্কেল আছে এইটোটো সেম সাইডত আছে তো সার্কেলটো দুইটাতে আছে তো তাৰ পিছতটো চোৱা তাৰ পিছতটো কি দিয়া আছে আমাক এইটো ওকে তাৰ পিছতটো আমাক এইটো দিয়া আছে হয়নে তো এইটো যদি দিয়া আছে যেটো আমি ৰেক্টেঙ্গল বুলি কওঁ তো ৰেক্টেঙ্গল মানে আয়তটো দিয়া আছে আয়তটো আকৌ কোড দিয়া হ'ল আয়তটো সার্কেলৰ ওচৰত দিয়া হৈছে হয়নে অলপমান সিধাকে দিয়া হ'ল মানে ওপৰৰ যেটো চিত্ৰ আছে হেতু চিত্ৰৰ লগত মিল থাকাকে তাৰ পিছতটো আকৌ এনেকৈ দিছে তাৰ পিছতটো নেক্সটটো কেনেকৈ হ'ব এনেকৈ হ'ব অফ কোৰ্স হয়নে তো এইটোৰ কাৰণে আমি ক'ব পাৰো আমাৰ কোনটো এনসাৰৰ দিয়া আছে এইটোটো দিয়া নাই এইটো পথালিকে দিয়া হ'ল পথালিকে নহব সিধাকে হ'ব লাগে তো সিধাকে হ'ব যদি এইটোতে আছে তো বি নাম্বাৰ উইল বি দা কারেক্ট আনসার এইটো অলপমান টান আছিল তো অলপ ভালকে চাব লাগিব তো হিয়াৰ বি উইল বি দা কারেক্ট আনসার তো নেক্সট কোশ্চেনটো চাও আমি 15 নম্বৰৰ ওকে 15 নম্বৰ কোশ্চেনটো হৈছে ওকে ইয়াতে চোৱা তো ফাৰ্স্টৰ যেটো কোশ্চেন দিয়া আছে ফাৰ্স্টৰ যেটো ফিগাৰ দিয়া আছে এটো অকল এটা সার্কেল আছে তাৰ পিছতটো এটা সার্কেল আৰু ক্ৰস সাইন আহিল তাৰ পিছত এটা সার্কেল এটা ক্ৰস সাইন আৰু এটা সার্কেল মানে দুটা সার্কেল এটা ক্ৰস সাইন আহিছে তৃতীয়টোত কি আহিব তৃতীয়টোত অফ কোর্স এটা সার্কেল এটা ক্ৰস সাইন হয়নে তাৰ পিছত আৰু এটা সার্কেল তাৰ পিছত আৰু এটা ক্ৰস সাইন আহিব লাগে হয়নে তো হেনেকেইটো আহিব লাগিব মানে ফাৰ্স্টত সার্কেল আছিল তাৰ পিছত কি হ'ল সার্কেল আৰু ক্ৰস তাৰ পিছত সার্কেল আকৌ ক্ৰস সার্কেল তেনেহলে ক্ৰসটো আহিব লাগিব হয়নে তো ক্ৰস এটা আহিব লাগিব তো হেনেকৈ যদি আহে তো আমাৰ কারেক্ট আনসারটো কি কোনটো হ'ব এইটোকে হ'ব কারেক্ট আনসার তো এইটো যত আছে হেতু উলিয়ালে হ'ল এইটোত নাই কেনসেল আউট এইটোত তো ফার্স্টতে ক্রস দিয়া আছে এইটো কেনসেল তাৰ পিছত এইটোত চোৱা তিনিটা আহি গল সার্কেল তো তিনিটা নাহে এইটো কেনসেল হৈ গল সি উইল বি দা কারেক্ট আনসার তো আগৰ কোশ্চেন কেইটা তোমালোকে বুজি পাইছা তো আজি 15টা কোশ্চেন আমি আলোচনা কৰিলো তো নেক্সট যেটো ভিডিও আহিব সেই ভিডিওটোত আমি 16 নম্বৰ কোশ্চেনৰ পৰা স্টাৰ্ট কৰিম তো 16 নম্বৰ কোশ্চেনৰ পৰা আমি নেক্সট যেটো ভিডিও আহিছ ভিডিওটোত সেই ভিডিওটোত আমি আলোচনা কৰিম তো নেক্সট কোশ্চেনটো তোমালোকৰ 16 নম্বৰ কোশ্চেনটো অলপমান চাই লোৱা 16 নম্বৰ কোশ্চেনৰ কাৰণে ওকে 16 নম্বৰ কোশ্চেনটো তোমালোকৰ হোমৱৰ্ক থাকিব তো 16 নম্বৰ কোশ্চেনটো এইটো হল 16 নম্বৰ কোশ্চেন পার্ট 5 ত ওকে পার্ট 5 ৰ কোশ্চেন কেইটা আমি নেক্সট ক্লাছত আলোচনা কৰিম পার্ট 5 টু নেক্সট ক্লাস তো নেক্সট ক্লাছত আমি এইখিনি আলোচনা কৰিম নেক্সট ক্লাস ওকে আৰু এইখিনিতে তোমাৰ মনত ৰাখিব লাগিব এইটো কোশ্চেনৰ যেটো এনসাৰ এই এনসাৰটো তোমালোকে কমেন্ট কৰি জনাবা মোক তো এইটো তোমাৰ হোমৱৰ্ক থাকিল তো স্ক্ৰিনশ্বট লৈ লোৱা এইটো তো এইটো কোশ্চেনৰ এনসাৰটো কৰি কেনে মোক কমেন্টত জনাই দিবা তো থ্যাংক ইউ গাইস ফৰ ওয়াচিং দিস ভিডিও ইফ ইউ হ্যাভ এনি ডাউট দেন ইউ ক্যান আস্ক মি অন কমেন্ট বক্স উইল ডেফিনেটলি হেল্প ইউ তো থ্যাংক ইউ গাইস ফৰ ওয়াচিং দিস ভিডিও